নমস্কাৰ, মই বনজিৎ দাস। এটা কাৰেণ্ট টপিকক লৈ মই দুষাৰ ক'বলৈ বিচাৰিছোঁ। বেশ্যাবৃত্তি এক পেচা। যৌনকৰ্মীৰ লগত পুলিচ প্ৰশাসনে ভাল ব্যৱহাৰ কৰা উচিত। এই কথা আমাৰ সুপ্ৰিম কোৰ্টে সদৰি কৰে আৰু সুপ্ৰিম কোৰ্টৰ এই ৰায়টো ক'ব গ'লে এক প্ৰকাৰ সঠিক পদক্ষেপ বুলি ক'ব লাগিব। কাৰণ আমি যদি ভাৰতীয় সংবিধানৰ আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইটছত আমি যদি চাব যাওঁ, তেতিয়া আমি দেখা পাম ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিক আমি যদি ছেভ কৰিব লাগে, তেতিয়াহ'লে আমি দেখা পাম সকলো মানুহৰে ডিগনিটি এটা থাকিব লাগে। আৰু ছেক্স ৱৰ্কাৰবিলাকক যদি আমি চাব যাওঁ, তেতিয়া দেখা পাম এইটো এটা প্ৰফেশ্যন আৰু প্ৰতিটো প্ৰফেশ্যনতে সন্মান দিয়া উচিত। গতিকে প্ৰফেশ্যনক আমি ডিগনিটি দিব লাগে আৰু এই কথাটো আমাৰ ভাৰতীয় উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে যিটো ৰায় দিলে, এই ৰায়টো যুক্তিসংগত হয়। আমি যদি চাব যাওঁ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিবিলাক জাৰ্মানী, ফ্ৰান্স, নিউজিলেণ্ড এই সকলোবিলাকতে ছেক্সটো লিগেল। আৰু এতিয়া আমাৰ ভাৰতবৰ্ষতো এইটো লিগেল কৰিলে ছেক্স ৱৰ্কাৰৰ যিটো প্ৰফেশ্যন। গতিকে এতিয়া মই ভাবোঁ ৰেপ কমিব আৰু পুলিচবিলাকে ছেক্স ৱৰ্কাৰবিলাকক যিবিলাক টৰ্চাৰ কৰে, সেই টৰ্চাৰটো কমিব। আৰু যিটো ব্ৰথেল ছিষ্টেম, অৱশ্যে ব্ৰথেল ছিষ্টেমটো এতিয়ালৈকে লিগেল কৰা নাই, কিন্তু ছেক্স ৱৰ্কাৰৰ যিটো প্ৰফেশ্যন সেইটো লিগেল কৰাই এতিয়া ছেক্স ৱৰ্কাৰবিলাকৰ ডিগনিটি বাঢ়িব, তেওঁলোকৰ সন্মান থাকিব এটা প্ৰফেশ্যন হিচাপত। গতিকে সুন্দৰ ৰায়। মোৰ এটা দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মোৰ বোধ কৰোঁ এইটো এটা পজিটিভ ডিচিশ্যন হয়, প্ৰগ্ৰেছিভ ডিচিশ্যন হয়। গতিকে এইখিনিয়ে ক'ব লগা আছিল মোৰ। ধন্যবাদ।